আঞ্চলিক বন বিষয়াৰ অসভ্য আচৰণ ভৰিৰ ওপৰত ভৰি থৈ দম্ভালি মাৰি কথা কোৱা এগৰাকী বন বিষয়া পাঞ্চালী হাজৰিকা সাংবাদিকৰ আগত ভৰি নোচোৱাই কথা কোৱা এগৰাকী বন বিষয়া পাঞ্চালী হাজৰিকা আচলতে কাৰ বলত বলিয়ান জানিব পৰা অনুসৰি চাপৰ ফলি মাৰি দুটাকৈ কাঠফলা মিল জব্দ কৰে যদিও ৰহস্যৰ আৱৰ্তত বহলপুৰ আঞ্চলিক বন বিষয়া পাঞ্চালী হাজৰিকা দুটাকৈ কাঠফলা মিল জব্দ কৰে যদিও ৰহস্যজনকভাৱে উক্ত ঠাইত এৰি থৈ আহে কাঠফলা মিল দুটাকৈ মেচিনৰ পৰিৱৰ্তে মাত্ৰ 6টাকৈ মেচিনৰ টকা আৰু 7টাকৈ শালকাঠৰ কুণ্ডা জব্দ কৰে যদিও মেচিন কিয় এৰি থৈ আহিছে বুলি সাংবাদিকে প্ৰশ্ন কৰাত বন বিষয়া পাঞ্চালী হাজৰিকাই কৈছে পৰ্টেলত কোনো ধৰণৰ তথ্য প্ৰকাশ নকৰো সাংবাদিকৰ আগত ভৰিৰ ওপৰত ভৰি থৈ অসভ্য আচৰণ কৰা দৃশ্য বন্দী হল কেমেৰাত